अब तो आसपास आ रही बारात, रखना इनकार बार बार देना साथ। ओए 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 जो गाए दिल मेरा, पर तुम सुन ना पाए हमारी बात। ओए 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 चुरा के दिल तेरा, हम दूर भागे तेरे बिना। হে গাইজ ৱেলকাম বেক টু মাই নিউ ভিডিঅ'। আজি ষ্টাৰ্ট কৰিছোঁ ব্লগটো একদম ৰাস্তাৰ মাজতে আহি। মোৰ লগত আছে চাইকেল ৰাইডাৰ আৰু জিঅ' আছাম আহিছে শিৱসাগৰৰ পৰা। আমাৰ ঘৰত আজি থাকিব, কাইলৈ জিঅ' আছাম যাব ৰাইডত, এটা আছাম ৰাইডত যাব। সেইবাবে অলপ আজি মাজুলীখন অকণমান ঘূৰাবলৈ লৈ আহিছোঁ আৰু এটা সৰুকৈ কামো আছে, সেই কামটোৰ কাৰণে ওলাই আহিছোঁ। এতিয়া জেংগাই গৈ আছোঁ ডাইৰেক্ট। আমাৰ সকলোৱে চিনাকি চাইকেল ৰাইডাৰ। আমি এতিয়া গৈ আছোঁ আমাৰ মাজুলীৰে আমাৰ মুদৈ বিলৰ আমাৰ দুখীয়া ল'ৰা বিজয় ঘৰলৈ। আপোনালোকে যদি দুখীয়া ল'ৰাক চিনি নাপায়, এইটো চাই লওক, মই কিনাৰতে স্ক্ৰীণত দি দিছোঁ দুখীয়া ল'ৰা। ইয়াৰ চেনেল এটাও আছে, আপোনালোকে চাব পাৰিব। আৰু মোৰ লগত আছে আমাৰ জিঅ' আছাম, এয়া আমাৰ দাদা, তেওঁ আহিছে শিৱসাগৰৰ পৰা। আপাৰ আছাম ৰাইডত যাব ন? আপাৰ আছাম ৰাইডত যাম। তো তুমি যোৱাহেঁতেন বেছি ভাল লাগিলে হয়, বাট তোমাৰ কলেজ আছে, তো তুমি নোৱাৰিবা। আৰু এতিয়া আমি দুখীয়া ল'ৰা বিজয়ৰ ওচৰলৈ যাম। বাট সি দুখীয়া নহয়, মানে খালি কথাটো হ'ল কি তেওঁৰ মানে মানুহজনে সৰুতে ঢুকালে বুলি কৈছে। তো আমি যি পাৰোঁ সহায় কৰিম, আৰু আপোনালোকে সহায় হাত বঢ়াওক তেওঁক, আৰু সকলোৱে ছাপোৰ্ট কৰক। তেওঁ এটা আমাৰ নিচিনাকৈ ইউটিউবত লাগি আছে, তো সকলোৱে ছাপোৰ্ট কৰক। তো আমি এতিয়া তালৈকে যাম। আৰু আমাৰে মাজৰ পৰা তেওঁ ইউটিউব ষ্টাৰ্ট কৰিছে, আপোনালোকে মৰমো দিব ন। আৰু এতিয়া ৰাস্তাৰ মাজতে মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছিলোঁ, অকণমান দূৰ আহিলোঁ আমাৰ ঘৰৰ পৰা, আৰু ইয়াৰ পৰা 10 কিলোমিটাৰ যাব লাগিব। গৈ থাকোঁ, আপোনালোকে চাই থাকক। सुना सफर पर प्रेम नगर है, मिल पाएंगे क्या हम तुमसे, जो रात बीती सुबह तो आई ना, छोटी उम्र पर बड़ी नजर है, मिल जा। আৰু এতিয়া পালোহি ফুলনি চাৰিআলিত। ইয়াৰ পৰা দুখীয়া ল'ৰালৈ এটা সৰু গিফ্ট বুলিয়ে ধৰিব, এটা বস্তু লৈ লওঁ। আমি তিনিজনে মিলাই দিছোঁ দুখীয়া ল'ৰাক। আৰু ইয়াত বজাৰটো কৰি লওঁ, কি কি দিওঁ আপোনালোকক দেখুৱাম, চাই দিব। আৰু এতিয়া বজাৰ কৰা হৈ গ'ল। এটা টি চাৰ্ট লৈছোঁ আৰু এয়া চাউল, ইয়াত বস্তুবোৰ লৈছোঁ, ইয়াত দেখিছোঁ। আৰু বজাৰ কৰাটো হৈ গ'ল এতিয়ালৈকে। আৰু আমি এতিয়া যাওঁ, এইটো ৰাস্তাত যাব লাগিব ফুলনিৰ পৰা দুখীয়া ল'ৰাৰ ঘৰত। ব'লক গৈ থাকোঁ। দুখীয়া ল'ৰা ঘৰলৈ গৈ থাকোঁতে আৰু এইফালে ভিউটো চাওক, কিমান ধুনীয়া ভিউ। এতিয়া গৈ থাকোঁ, এয়া আগত চাইকেল ৰাইডাৰহঁত গ'লোঁ, আপোনালোকক ভিউটো এবাৰ দেখুৱাবলৈ কৈ দিছিলোঁ। আমি এতিয়া পাই গ'লোহি দুখীয়া ল'ৰাৰ গাঁও এটা আছোঁ ন। এতিয়া দুখীয়া ল'ৰাৰ ঘৰত গৈ আছোঁ। আৰু কিমান ভিতৰৰ জেগালৈ আহিছোঁ আজি ভিতৰৰ জেগাত মানে সঁচাই ভাল লাগিছে। প্লেচটো বহুত ধুনীয়া হয়, মানে ইয়াৰ আমাৰ তাতো আছে প্লেচ, কিন্তু ইয়াত যিমানকেইটা লোকেশ্যন আছে, দলং আছে, আৰু ৰাস্তাবোৰ ইয়াত বিশেষকৈ ৰাস্তাবোৰ বহুত ভাল আছে। তো অলপমান ভিতৰ চোৱাটো অলপ বেয়া হ'লেও মানে যোনবোৰ আমাৰ আছে আপোনাৰ যেনেকৈ সৰু সুৰা যেনিবা তিনিআলিবোৰত বহুত ভাল ভাল ৰাস্তা আছে আৰু লোকেশ্যন আছে। তো ভাল লাগিলে সঁচাই, ব্ৰ'হঁতে লৈ আহিলে, তো থেংক ইউ ব্ৰ'। গাইজ দুখীয়া ল'ৰা ঘৰত এতিয়া আহি পালোহি, আপোনালোকক দেখুৱাইছোঁ, চাওক দুখীয়া ল'ৰা ঘৰটো। আৰু এটা কথা কৈ দিছোঁ, আমি ভিডিঅ'ত দেখুৱাব লাগে বুলিয়ে আমি এনেকৈ তোমাক বস্তু দিয়া নাই দেই, এটা গিফ্ট হিচাপে দিছোঁ। তুমি এনেকৈ ভিডিঅ'ত বোলে বনাইছে বোলে বস্তু দিছে, সেনেকুৱা নধৰিবা। আমি আৰু আপোনালোকক কৈছোঁ যে ভিডিঅ'ত দেখুৱাই আপুনি বস্তু দিছোঁ, তেনেকুৱা নহয়। এটা সৰু গিফ্ট হিচাপে আমাৰ দুখীয়া ল'ৰাক দিছোঁ। যিহেতু দুখীয়া ল'ৰাও নহয়, দুখীয়া ল'ৰা বুলি নাভাবিব, আপোনালোকে চেনেলটোৰ নাম দুখীয়া ল'ৰা দেই। তো আপোনালোকে সকলোকে মৰম দিব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিলৈ এৰিলোঁ, বাই বাই। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই নিউ ভিডিঅ'। আৰু আজি এয়া আমাৰ মাজত আহিছে আমাৰ জিঅ' আছাম।